ৰাংখাং হৈছে এখন পাহাৰীয়া দৰিদ্ৰ গাঁও। ৰতন দাস এইখন গাঁৱৰে বাসিন্দা। সি চাইকেলেৰে দোকানে দোকানে গৈ পাওৰুটি বিস্কুট বিক্ৰী কৰে। ৰতন দাসৰ পঢ়া শুনা নাই যদিও তেখেতৰ পত্নী ৰেণুকা মেট্ৰিক পাছ। সিহঁতৰ এজনী ছোৱালীও আছে। ছোৱালীজনীৰ নাম ৰাধা। ৰাধা পঢ়াই শুনাই বহুতেই ভাল ছোৱালী। গাঁৱৰ চৰকাৰী স্কুল এখনত তাই ৭ম শ্ৰেণীত পঢ়ি আছে। তাইৰ সপোন ডাঙৰ হৈ চহৰত চাকৰি কৰিব। এই গাঁওখনৰ এটা জ্বলন্ত সমস্যা হৈছে যে গাঁওখনত এতিয়াও কাৰেণ্ট অহা নাই। অৱশ্যে আজিৰ পৰা প্ৰায় ২ বছৰমান আগতে গাঁৱত কাৰেণ্টৰ খুঁটাবোৰ লগাইছে। গাঁৱত কাৰেণ্ট আহিলে ঘৰত বিজুলী চাকি জ্বলাৰ আশাৰে ৰাধাৰ দেউতাকে এটা বিজুলী চাকি আনি ঘৰৰ বাৰান্দাতে লগাই ৰাখিছে। কিন্তু আজিলৈকে এই বিজুলী চাকিটোৱে এবাৰো জ্বলি উঠা নাই। গতিকে আহক আমি সকলোৱে চাওঁ এই নজ্বলা বিজুলী চাকিটো ভৱিষ্যতে জ্বলিব কেনেকৈ।
আপুনি আহি পালেহিনে? পালোঁ। আপুনি অলপ বহক, মই আপোনালৈ চাহকণ বনাই মোৰ মাজনীয়ে মোক কিবা এটা আনিবলৈ ক'লে মই বাৰু ননাকে পাৰোঁনে? এইফালে এইটো তোৰ কলম, এইখন তোৰ বহী হ'ব? এই যে তই স্কুললৈ গৈ গৈ এই নতুন নতুন কথাবোৰ শিকিছ, সকলো কিন্তু মই বুজি নাপাওঁ। সহায় কৰিলে বা কিবা এটা মুক্তি দিলে ইংলিছত থেংক ইউ বুলি কয়। তুমি কেতিয়াও ৱেলকাম বুলি ক'ব পাৰা। ৱেলকাম নহয় অ' ৱেলকাম। চাহকণ খাই তুমি এতিয়াহে ক'ব পাৰিবা। মই আকৌ পাহাৰৰ তললৈ তেল আনিবলৈ যাব লাগিব। চাইকেলখন ঠেলি ঠেলি পাহাৰটো উঠোঁতে নামোতে মোৰ সোঁভৰিটো বিষতে ফুলিবলৈ লৈছে। দেউতা, আমাৰ ইয়াতে কাৰেণ্ট কেতিয়া আহিব? এই ভিতৰৰ চাকিটো কেতিয়া জ্বলিব? আমাৰ এই গাঁওখনো সৰু চহৰৰ দৰে ৰাতি মৰাৰ দৰে দেখিব। চোৱা না। তোৰ মাৰ আৰু মইতো বিচাৰোঁ আকাশৰ দুৰ্ঘটনাটোৰ দৰে তাৰ বাবে মই এই বিজুলী চাকিটো জ্বলাবই লাগিব। তেতিয়াহে তই আৰু ভালকৈ পঢ়া শুনা কৰিব পাৰিবি, ডাঙৰ মানুহ হ'ব পাৰিবি। মই কথা দিলোঁ মাজু, কিবা এটা কৰি হ'লেও সোনকালে মই গাঁওখনলৈ বিজুলী আহিম। আপুনি কি BPL কাৰ্ড হয় BPL চাউল আনিবলৈ যোৱা বুলি ভাবিছে নেকি? অহাকালিলৈ এপাক আমাৰ নতুন বিদ্যুৎ মন্ত্ৰীৰ ঘৰৰ পৰা আহিমগৈ বুলিহে ভাবোঁ। নহয় এজনী, এইবাৰৰ বিদ্যুৎ মন্ত্ৰী আমাৰ পুৰণা গাঁওবোৰৰ সৈতে ভদ্ৰেশ্বৰ গগৈ। মোৰ দেউতাই মানে তোৰ ককাৰে আগতে সিহঁতৰ ঘৰতে কাম কৰিছিল। ময়ো সৰু থাকোঁতে মাজে মাজে ভদ্ৰেশ্বৰ লগত খেলা ধূলাও কৰিছিলোঁ বুজিছা। এতিয়া পিছে সি মোক চিনি পায় বা নাপায়। সিহঁতে গাঁওখন এৰি চহৰলৈ যোৱা প্ৰায় 20 বছৰ মানেই হ'ল। তাকে ভাবিছোঁ কাইলৈ এপাক গৈ তাক লগ কৰি আহিম। আপুনি যি ভাল লাগে তাকেই কওক। আমাৰ কাৰণে কাৰেণ্টটো নহ'লেও কোনো কথা নাই, কিন্তু ৰাধাৰ কাৰণেহে বৰ দৰকাৰী। আজিকালি বোলে ল'ৰা ছোৱালীবোৰে এই মোবাইল ফোনটোতে বহুতো নজনা কথা শিকিব পাৰে। গতিকে গাঁওখনলৈ যদি কাৰেণ্টটো আহে তাইৰ কাৰণে পুৰণা হ'লেও মোবাইল ফোন এটা কিনি দিব লাগিব। হ'ব দিয়া, কাইলৈ এপাক গৈ আহকচোন, কি বা কয়। মই তোমাৰ লগত অহাকালি চহৰলৈ যাম। কাৰণ ডাঙৰ হৈ পেলাই মই চহৰতে থাকিম। চহৰত ডাঙৰ ডাঙৰ মানুহবোৰহে থাকে, তইনো ডাঙৰ হৈ কি হবি কচোন? কি হম সুধিবা?
ভাবিছিলো তুমি ডাঙৰ হৈ মোৰ লগ কিবা তুমি কি কৰি আছা আপুনি মোক বুজি নাপালে দেউতা আৰু হয়তো বুজি নাপাব যে মই আপোনাৰ বেয়া চিন্তা নকৰোঁ মই বিচাৰোঁ আপুনি সমাজত সদায় মোৰ দাঙি থিয় হৈ থাকে আপুনি সমাজৰ কাৰণে কাম কৰে আৰু মই প্ৰকৃতিৰ কাৰণে মনত ৰাখিব দেউতা প্ৰকৃতি থাকিলেহে সমাজ থাকিব শুনিছা তুমি দেউতাৰ মুখে মুখে এনেকৈ তৰ্ক কৰি আছা যে এনে চেতনা হলা নেকি তাই তোমাৰ কাৰণে এনেকুৱা হৈছে আৰু শুনাব ৰাখে প্ৰকৃতিৰ কবিতা প্ৰকৃতিৰ সাধু কথা প্ৰকৃতিৰ গল্প আৰু মই মৰাৰ পাছত তোমাকে এখন নাৰ্চাৰী বুলি বহি থাকিবা ইয়াতে এতিয়া আপুনি মোক মুখলৈ পেলাই এনে কথা কৈ আছে নেকি এইফালে আহক আজি মোৰ মূৰটো বৰকৈ বিষাই আছে অলপ মালিচ কৰি দিব কি হ'ল নাহে নেকি আমি গৈ থাকো তুমি ভালকৈ থাকিবা মই ভালকৈ থাকিম আপুনিহে লাহে লাহে চাইকেল চলাব চহৰত হেনো গাড়ী মটৰ বহুত হ'ব দিয়া তুমি আৰু এইবোৰ চিন্তা কৰি থাকিব নালাগে এইটো বয়সত এনেও উৰি উৰি চাইকেল নচলাম দিয়া গৈ থাকো ৰতন দা
নমস্কাৰ মই ৰতন দাস আপোনালোকৰ গাঁও ৰাংখাঙৰে মোৰ দেউতা ভোলাৰাম দাস তেওঁ সৰুৰ পৰা আপোনাৰ ঘৰতে কাম কৰিছে মনত পৰিছে দে এই তই যে সেই সৰু থাকোঁতে মোৰ সেই বগাজৰ কলাৰং খান্দিছিলি মোৰ দেউতাটো সেই কম কৰিছিলে না হয় হয় এইটোৱে মই ৰতন মাৰ্কত একটো বাৰ কচোন তই মোৰ ওচৰলৈ কিয় আহিলে এই আৰু ছোৱালীজনী কোন সেইজনী মোৰে ছোৱালী স্কুল বন্ধ বুলি চহৰখন ফুৰাবলৈ লগতে লৈ ভালে কৰিলে বচোন বহ বহ অ ছোৱালী তোৰ নামটো কি অ ৰাধা বৰ ধুনীয়া কৈ কচোন তই সেই মোৰ ওচৰলৈ কিয় আহিলি মই ইয়ালৈ আহিলোঁ মানে এই আমাৰ গাঁৱৰ পৰিয়াল মানুহখিনি কাৰেণ্ট দিয়া কথা আজি প্ৰায় 4 বছৰমানৰ আগতে কৈছে অৱশ্যে 2 বছৰ আগত গাঁৱত কাৰেণ্টৰ প'ষ্টবোৰ লগাইছে কিন্তু কাৰেণ্টটোহে আজিলৈকে দিয়া মই আপোনাৰ ওচৰত অনুৰোধ কৰিবলৈ আহিছোঁ সোনকালে যদি আমাৰ গাঁৱত কাৰেণ্ট দিয়াৰ ব্যৱস্থাটো কৰি দিয়ে বৰ উপকাৰ হ'ব দিয়কচোন আচল কথাটো হৈছে মানে কাৰেণ্টটো পালে আমাৰ ল'ৰা ছোৱালীকেইটাও পঢ়া শুনাত অলপ ভাল পায় বাৰু তই কৈছ যেতিয়া মই ডক্টৰৰ গাঁৱত সোনকালে কাৰেণ্টটো দিয়াৰ চেষ্টাটো কৰিম দে চেষ্টা কিয় দেউতা সেইদিনাখন যেনেকৈ গেৰেণ্টি দিছিলে কামটো এসপ্তাহত হৈ যাব বুলি এখেতকো গেৰেণ্টি এটা দিয়ক এসপ্তাহ এমাহ নে এবছৰ লাগিব চেষ্টা কৰিলেতো কেতিয়া শেষ হ'ব কোনেও নাজানে অনিতা মই তোমাক বাৰম্বাৰ কৈ আছো যে তুমি মোৰ কামত হাত নিদিবা দীপালী হেৰা দীপালী শুনিছা তোমাৰ ছোৱালী কিন্তু চম্ভালা দেই দেউতা আজি মই আপোনাৰ ওচৰত আপোনাৰ ছোৱালী হয় নহয় গ্ৰীণ ৱৰ্ল্ডৰ প্ৰেচিডেণ্ট হিচাপেহে কথাখিনি ক'ব খুজিছোঁ এখেতৰ গাঁও মানে আপোনাৰ জন্মগাঁৱত আজিলৈকে কাৰেণ্ট নোপোৱাৰ মূল কাৰণটো কি আপুনি জানে তাৰ লগত তেনেকৈ কথা পাতিব নাপায় নহয় আপুনি বেয়া নাপাব খুৰাদেউ আজি মই প্ৰশ্ন কৰিছোঁ এজন পাৱাৰ মিনিষ্টাৰক মোৰ দেউতাক নহয় আপোনাৰ গাঁৱৰ দৰে হাজাৰ হাজাৰ গাঁৱত আজিলৈকে কাৰেণ্ট নোপোৱাৰ মূল কাৰণটো কি আপুনি জানে এচাম পুঁজিপতি মানুহে কৰা এনাৰ্জিৰ মিছইউজ পৰিস্থিতিটো চাওক ৰুমত কোনো নাই কিন্তু এচি চলি আছে লগতে দুখনকৈ ফেন পৰ্দাখন আঁতৰালে ৰুমত পোহৰ আহিব তথাপিও 5টাকৈ লাইট দিনে ৰাতিয়ে জ্বলি থাকে গতিকে আপোনাৰ ঘৰত কাৰেণ্ট আহিব ক'ৰ পৰা কাৰণ হাজাৰ হাজাৰ ইউনিট কাৰেণ্ট এইখন চহৰত অপব্যয় হৈ আছে শুনিবলৈ বেয়া লাগিব এইটোৱে সত্য যে দুখীয়া মানুহে কাৰেণ্টৰ বিল বেছি আহিব বুলি লাইটটো নালাগিলে নজ্বলায় ফেনখনো প্ৰয়োজনতহে চলায় কিন্তু পুঁজিপতি মানুহৰ কাৰণে হাজাৰ হাজাৰ টকাৰ বিল আহিলেও কোনো কথা নাই গতিকে নিজৰ আণ্ডাৰৱেৰটো ফেনৰ তলতহে শুকুৱায় এইটো চাওক আপোনাৰ আণ্ডাৰৱেৰটো ফেনৰ তলত শুকুৱাই একেবাৰে ঘৰ কৰিলে আহিছোঁ আপুনি গা ধুই পিন্ধিবই পাৰিব এতিয়া ফেন কেইখন নাই নাই সেইকেইখন মই বন্ধ কৰি আহিছোঁ নহয় নহ'লে কেনেবাকে যদি অনিছা মেডামে ইহঁতি মানে সকলোৱে মিলি মোৰটো শেষ কৰি দিব এতিয়া মোৰ সকলো মান সন্মান শেষ কৰাৰ পাছত তুমি এতিয়া আছা তোমালোক মান যে সকলো একেই কি ক'লা সঁচা কথা কিছুমান কৈছোঁ সেইবিলাক বুজি নাপাওঁ তুমি কি হ'লে জেদৰ লগত এনেকৈ ছুটি থাকা আপুনি চিন্তা নকৰিব আপোনাৰ গাঁৱত কাৰেণ্ট প্ৰব্লেম হৈছে সুনিতা নাই তাই মামাকৰ ঘৰত ফুৰিবলৈ গৈছে আৰু বৰ্তমান বেলেগ ছোৱালী বিচাৰিবলৈতো মুস্কিল হ'ব কাৰণ স্কুলৰ গৰম বন্ধ চলি আছে
তাকে এতিয়া তোমাৰ নামটো কি? ৰাধা তুমি নাচিব জানা? তাই ঘৰত নাচিয়ে থাকে শিকাই দিলে পাৰি তেতিয়াহ'লে খুৰা দিওঁ ৰাধাক দুদিনমান নহ'লে আমাৰ ঘৰতে থৈ যাওঁ। আপুনি চিন্তা নকৰিব, তাই কষ্ট নাপায়। মই এইবোৰ কথা চিন্তা কৰা নাই তাইকে আজিলৈকে অকলে ক'তো এৰা নাই তাই বা কি পায় মাজে থাকিবি তাই থাকিম বুলি কৈছে যেতিয়া মোৰ কোনো অসুবিধা নাই অঁ বঢ়িয়া। অনুভৱ, তুমি বজাৰৰ পৰা গৈ ৰাধাৰ কাৰণে দুযোৰমান কাপোৰ লৈ আহা আৰু লগতে ডান্স টিচাৰজনকো ফোন কৰিবা হা। ঠিক আছে মই এতিয়া গৈ তোমাক গধূলি লগ কৰিম হা হয় ঠিক আছে মাজনী তেতিয়াহ'লে ময়ো গৈ থাকোঁ আৰু এই আকৌ বৰ আজৰি ছোৱালী তোমালোকৰ লগত মিলিব পাৰিব নোৱাৰে ভালকে থাকিবি দেই এই বাৰে কি কয় মন দি শুনিবি ৰাধা আমাৰ এইটো বেয়া পাবা নেকি? নাপাওঁ আপোনালোকৰ ঘৰটো ইমান ধুনীয়া ইমান ডাঙৰ মইতো এনেকুৱা ঘৰতে থাকিব খুজিছোঁ দেখিছে খুৰাজনী, আপুনি মিছাই চিন্তা কৰিছে। আৰু আপুনিওতো ৰাধাৰ লগতে আমাৰ গেষ্ট হাউচতে থাকিব পাৰিব। খোৱাৰ বাবে ধন্যবাদ মা কিন্তু আকৌ মোৰ মানুহজনী ঘৰত অকলে আছে নহয় মই গৈ নাপালে তাই আকৌ মিছাতে চিন্তা কৰি থাকিম দিয়া এতিয়া গৈ থাকোঁ আপুনি আকৌ নোখোৱাকৈ যাব নেকি? ৰ'ব জলপান অকণ খাই যাওক। তুমি আৰু এইবোৰ কথা
কিবা কৈ থাকে নহয়
কৰি পঢ়া সময়ত বায়ু দূষিত কৰিছে আৰু লগতে উৰ্জাৰো ক্ষয় কৰিছে উৰ্জা মানে হৈছে এনাৰ্জি ইয়াৰ পৰা আমাৰ গাড়ী মটৰ চলে ঘৰ বাল্ব চলে ফেক্টৰী মেচিনবোৰ চলে আৰু ইয়াক বনাবলৈ কয়লা গেছ পেট্ৰল জ্বলাব লগা হয় তেতিয়াহে এনাৰ্জি উৎপন্ন হয় আৰু ইয়াৰ পৰা ওলোৱা ধোঁৱাই আমাৰ বায়ুমণ্ডলক দূষিত কৰে তেনেহ'লে এই সমস্যাটোৰ পৰা সমাধান কেনেকৈ পাম একেবাৰে চিম্পল যেতিয়া আমাৰ প্ৰয়োজন হয় তেতিয়াহে আমি গেছ ফেন লাইট কম্পিউটাৰ এই ইলেক্ট্ৰনিক বস্তুবোৰ ব্যৱহাৰ কৰিব লাগে আৰু প্ৰয়োজন নহ'লে ইয়াক বন্ধ কৰি ৰাখিলেই হ'ল আৰু উৰ্জা অপচয় নকৰিলে পৰিৱেশ কম হৈ থাকিব আৰু পাৰিলে নহয় গোবৰ উৰ্জা চ'লাৰ এনাৰ্জিৰে চলা গেজেট বাইক মটৰ এইবোৰ বস্তু ব্যৱহাৰ কৰিব লাগে তেতিয়া পৰিৱেশ কম হৈ থাকিব এতিয়া বুজিলি বুজিলোঁ বা ঠিক আছে এতিয়া আমি সকলো একেলগে কওঁ পানী আৰু কয়লাৰে বিজুলী খুব বনে তাৰ পিছত ঘৰে ঘৰে বিজুলী চাকি জ্বলে ডিজেল পেট্ৰল খৰচত খৰচ বন্ধ প্ৰকৃতিৰ সন্তান আমি জাগিবলৈ হ'ল সৌৰ উৰ্জা বহোৱা চ'লাৰ পেনেল বহোৱা তাৰ পিছত শান্তিৰে জীৱন কটোৱা এনাৰ্জিৰ মিছইউজ নকৰিবলৈ হাতে হাত ধৰি আমি এই ল'লোঁ ফোন পানী বটল হৈ গ'লে কি হৈ গ'ল পানী গৰমৰ কথা ঠিক হৈ যাব আহা আহা ৰাইজসকল ঘৰ ঘৰ কৰি প্ৰকৃতি ৰক্ষা কৰোঁ হাতে হাত ধৰি। আহা আহা ৰাইজসকল ঘৰ ঘৰ কৰি প্ৰকৃতি ৰক্ষা কৰোঁ হাতে হাত ধৰি। আমাৰ ইয়াতে কাৰেণ্টটো দিব হ'বলা বুজিছা এই ট্ৰেন্সফৰ্মাৰটোত মানুহ কেইজনমানে কাম কৰি থকা দেখা পাইছোঁ এই যোৱাটো সপ্তাহত গডেশৰ মিনিষ্টাৰক কৈছিলোঁহে আজি যে কাম হ'ব মই ভবাই নাছিলোঁ যোৱা মাহতো আহিছিলে মানুহ কাম কৰিবলৈ আজিলৈকে জানো গাঁৱলৈ কাৰেণ্টটো আহিলে ঠিকেই কৈছা নিদিবও পাৰে বাৰু যি কি নহওক ইয়াতে কেইটামান মাছ লৈ আহিছোঁ বুজিছা টেঙা দি জোল কৰিবা আজি ৰাধা আহিবনে আহিবতো হেল্ল' তাই আহিব বুলিয়েতো ৰাতিপুৱাই বিললৈ গৈ মাছকেইটা আনিছোঁ তাই মাছ খাই অল্প ভাল পায়নে আৰু মিনিষ্টাৰৰ জীয়েকে অনুষ্ঠান শেষ হ'লে তাক থৈ যাম বুলি মোক কৈয়ে পঠাইছে এতিয়া কিন্তু তুমি তাইৰ কথা ভাবি ভাবি মাছৰ জোলখনত নিমখ কম বেছি নকৰিবা আমি তিনিও একেলগে বহি তাইৰ কথাবোৰ শুনি শুনি ভালকে ভাত এসাঁজ খাওঁ।
पानी भी बचाऊंगा, चिड़िया को दाना दूंगा, यह सबको सिखाऊंगा। मैं पेड़ लगाऊंगा, पानी भी बचाऊंगा, चिड़िया को दाना दूंगा, यह सबको सिखाऊंगा। मैं प्रण लेता हूँ यारा, चाहे लग जाए जीवन सारा, भारत को मैं बनाऊंगा धरती का एक सितारा। मैं पेड़ लगाऊंगा, पानी भी बचाऊंगा, चिड़िया को दाना दूंगा, यह सबको सिखाऊंगा। जब सुबह रोशनी होगी बत्ती न जलाऊंगी, थोड़ी थोड़ी ही चाहे मैं बिजली बचाऊंगी। मैं प्रण लेती हूँ यारा, चाहे लग जाए जीवन सारा, इंडिया को मैं बनाऊंगी धरती का एक सितारा। मैं पेड़ लगाऊंगी, पानी भी बचाऊंगी, चिड़िया को दाना दूंगी, यही सबको सिखाऊंगी। मैं पेड़ लगाऊंगी, पानी भी बचाऊंगी, चिड़िया को दाना दूंगी, यही सबको सिखाऊंगी। मैं पेड़ लगाऊंगा, पानी भी बचाऊंगा, चिड़िया को दाना दूंगा, यही सबको सिखाऊंगा। हम प्रण लेते हैं यारा, चाहे लग जाए जीवन सारा, भारत को हम बनाएंगे धरती का एक सितारा, इंडिया को हम बनाएंगे।
उड़ता है दम यहाँ जो धुआं धुआं फैला है फैक्ट्री हो केमिकल हो चूल्हा हो या कार हो पोल्यूशन की मार से बच्चे क्यों बीमार हो
আজি এই জেনেৰেল ডেত আমাৰ বঙাইগাঁও উন্নয়ন কৰ্মচাৰীসকলৰ আশাসুখীয়া প্ৰচেষ্টাৰে এখন নাটক আপোনালোকৰ সন্মুখত ৰূপায়ণ কৰি তুলিলোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পালে। এইখিনিতে আমি আপোনালোকৰ সন্মুখত আমাৰ কলা কৌশলীসকলক চিনাকি কৰিব ওলাইছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ তপন বৰুৱা, তেখেতক আমি অকণ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে আমন্ত্ৰণ জনাইছোঁ অভিলেখ নেওগ, লগতে আমন্ত্ৰণ জনাইছোঁ আমাৰ আজি নাটকখনৰ মূল মহিৰো আমাৰ হেমন্ত গোস্বামীৰ। আজি আমাৰ সৌভাগ্য, আমাৰ নাটকখনি আমি লাইট ডিজাইনৰ কাৰণে আমন্ত্ৰণ কৰি দিছিলোঁ। আপোনালোকে নিশ্চয় শুনিছে মহেন্দ্ৰ থিয়েটাৰ এছিয়ানছৰ বেষ্ট লাইট ডিজাইনাৰ 2009 বৰ্ষৰ বেষ্ট লাইট ডিজাইনাৰ এছিয়ান থিয়েটাৰৰ বেষ্ট লাইট ডিজাইনাৰ তপন বৰুৱা আপোনালোকৰ উপস্থিত আছে। এটা লাইট ডিজাইনাৰ তপন বৰুৱা, তেখেতৰ কাৰণে এটা হাত চাপৰি। আজি আমাৰ মাজত অভিনয় কৰিলে আমাৰ মৰমৰ জীৱন, মৰমৰ কুলৰঞ্জন, মৰমৰ তানিয়া, মৰমৰ জেচমিনা, জ্যোতিস্মিতা, আমাৰ কস্তুৰী, মৰমৰ নিতুলদা, আৰু আমাৰ অলপ চাউণ্ডত সহায় কৰিলে আমাৰ অভিলেখ নেওগ ডাঙৰীয়া। লগতে আজি নাটকখন পূৰ্ণাংগ হোৱাত সহায় কৰিলে আমাৰ যশস্বী নাট্যকাৰ হেমন্ত গোস্বামীয়ে, আৰু আপোনালোকৰ সন্মুখত আছে অমিতাভ দত্ত, লগতে আছে আমাৰ সন্মুখত আকাংক্ষা বৰদলৈ, দীপদা আৰু বসন্ত দা, সকলোৱে এদৰে হাত চাপৰি। আৰু ময়ো এই পৰিচয়ত অভিনয় কৰিছিলোঁ মই দীপাংকৰ নেওগ। আপোনালোকৰ এই হাত চাপৰি আপোনালোকৰ মৰমেৰে আমি আগুৱাই বাঢ়ি যাম পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ শুভৰাত্ৰি।